খবৰ আপোনালোক নিশ্চয় ভালে আছে। মোৰ ভাল নাই, মানে কি হ'ল, দেহাটো জ্বৰ হ'ল, কাহ হ'ল, ইমান কাহিলেও নহয়, কাহি কাহি মাতটো একদম ভাগি বহি গ'ল আৰু ক্ষীণাই মিনাই আৰু কিবাখন হৈ গ'লোঁ। আজি মই আপোনালোকক ভিডিঅ' এটা বনাব লাগিছোঁ, কেইবাদিনো ফোন ভিডিঅ' দিব পৰা নাই আৰু আপোনালোকৰ মৰম চেনেহ সদায় মোৰ লগত থাকিব। আজি মই চিএলএফ যাব ওলাইছোঁ। চিএলএফত মই কি কৰোঁ আপোনালোকে চাই থাকিব। আহি পাই গ'লি। মাজে মাজে গৰু শুই আছে আৰু পানী জমা হৈছে। দেখিছে গৰুবিলাকে আমনি ধৰে, শুই আছে সিহঁতে। এয়া ইমান বেয়া ৰাস্তাত আহি আছো নহয়। জোনাক দেখিছে আমাৰ ষ্টিকাৰ। আজি চিএলএফত চাহ খাইছোঁ, মজাই ধুনীয়া বাইদেউজনী আছে। আমি ঘৰলৈ যাবলৈ ওলালোঁ। মামু ৰেডি। এয়া মিটিং শেষ কৰি ঘৰলৈ যাবলৈ বুলি আহিছোঁ। ভোক লাগি গৈছেগৈ। মামু যাবলৈ ৰেডি। দেখিছোঁ সেয়া এয়া লৈ ল'লোঁ চানা। চানা লৈ ল'লোঁ। বজাৰ কৰি হৈ গ'ল। মামু বজাৰ কৰি হৈ গ'ল। হ'ব নেকি? পুৰা খাইছে আৰু দেই, ইমান ভোকত আছে। উপায় নাই, নিশ্চয় জনাব। আজিলৈ ইমানতে সামৰিবলৈ লৈছোঁ আৰু ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। বাই।